আমাৰ অসমৰ এনেকুৱা সম্পদ আমি হেৰুৱালোঁ, সেই সম্পদটো আমি কাহানিও নাপাম। তো তেনে এজন ব্যক্তিক আজি আমি এই আমাৰ ক্ষুদ্ৰ টিংৰাই চাৰিআলি অঞ্চলত আমাৰ টিংৰাই চাৰিআলি বাকী ৰাইজ আজি এই দুখৰ সময়ত উপস্থিত হৈ আমাৰ আটাইৰে শ্ৰদ্ধা অসমৰে নহয়, ভাৰতবৰ্ষৰো নহয়, সমগ্ৰ বিশ্বৰে এজন জনপ্ৰিয় শিল্পী বুলি ক'লেও এটা মৃত্যু আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। যিহেতুকে জন্ম মৃত্যু বিভাগ কোনেও নাজানে কাৰ কেতিয়া মৃত্যু হয়। যি কি নহওক নিয়তিৰ লিখন, গতিকে আমি সকলোৱে গতিকে এইখনত আমি আজি আজি আমাৰ সমূহ টিংৰাইবাসী ৰাইজৰ হৈ বিভিন্ন দলংগতৰ লগতে আমি এই টিংৰাই চাৰিআলি বৃহত্তৰ টিংৰাই চাৰিআলি অঞ্চলত আমি সন্মানীয় আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বিভিন্ন জনগোষ্ঠীৰ লগতে বিভিন্ন ধৰ্মীয় লোকসকল বিভিন্ন দল সংগঠন বৃহত্তৰ টিংৰাই চাৰিআলিৰ ৰাইজ সকলোৱে একত্ৰিত হৈ আজি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সন্মানীয় আমাৰ হিয়াৰ মধুৰ কিংবদন্তী কণ্ঠশিল্পী জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। যিহেতুকে আজি তেখেত আমাৰ মাজত নাই, আমাৰ হিয়াৰ কোনে কোনে তেখেতৰ নাম, তেখেতৰ গীত আৰু তেখেতৰ সকলোবিলাক কৰ্ম আমাৰ জীয়াই থাকিব, এই আশা ৰাখি আজি আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিমান সকলো উপস্থিত হৈছে সকলোকে এই সময়ত আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যিসকল সংবাদদাতাসকল আছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। যিহেতুকে আজি এই বৃহত্তৰ অঞ্চলটো যি আমি তেখেতৰ কাৰণে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলোঁ, এই অনুষ্ঠানত আমাৰ সংবাদদাতাসকল আহি যি আমাক বিশেষভাৱে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেখেতসকলে অনুভৱ কৰিছে তাৰ বাবে ধন্যবাদ জনাই এই আমাক